What's up guys, this is Subroto Nath and welcome back to my another update. আজি কিছুমান গুৰুত্বপূৰ্ণ আপডেট আছে। যদি চেনেলটো নতুন আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰি ল'ব। আজিৰ ফাৰ্ষ্ট আপডেটটো আছে কেৰি মিনুটিৰ ওপৰত। কেৰি মিনুটি তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত ৰিসেন্টলি লাইভ আহিছিল আৰু আপোনালোক হয়তো প্ৰায় সকলোৱে গম পায় যে সালমান খানৰ এটা নিউ মুভি আহিছে যাৰ নাম হৈছে ৰাধে। ইতিমধ্যে তেওঁৰ সেই মুভিৰ ট্ৰেইলাৰটো ৰিলিজ হৈছে আৰু সেই মুভিৰ ট্ৰেইলাৰটোৰ ওপৰত কেৰি মিনুটিয়ে তেওঁৰ লাইভত ৰিয়েক্ট কৰিছিল। তাৰে সৰু এটা ক্লিপ মই আপোনালোকক প্লে কৰি দেখুৱাই দিছো। भाई राधे का ट्रेलर देखा क्या? अरे देखते हैं ना। मैंने नहीं देखा। सलमान खान, दिशा पटानी, रणदीप हुड्डा, जैकी श्रॉफ, प्रभु देवा। एक मिनट, सलमान खान, दिशा पटानी, रणदीप हुड्डा, जैकी श्रॉफ, प्रभु देवा। विद्युत जामवाल नहीं लिया इस बार इन्होंने, लेकिन सारे स्टंट्स वाले लोग ले लिए इन्होंने। क्या करते हैं यार ये लोग, सारे स्टंट वाले लोग ले लिए इन्होंने। जैकी श्रॉफ स्टंट्स, रणदीप हुड्डा स्टंट्स, सलमान खान स्टंट्स, बट इन सब में से सबसे बढ़िया सिंगर सलमान खान ही है। सही बात है। उसके लिए हमें कौन चाहिए? उसके लिए हमें चाहिए राधे। राधे चाहिए उसके लिए, कोई आम पुलिस वाला नहीं कर सकता वो। वी नीड राधे, राधे राधे राधे। शिट ओए। ओके राधे 97 एनकाउंटर्स। उसका काम करने का 97 एनकाउंटर्स, उसका काम करने का अपना तरीका है। ओ भाई मैंने पूरी फोकस करने की कोशिश कर ली कि इसका क्या मतलब निकल सकता है। तो अगर मेरी बहन होगी, तुम्हारा नाम क्या है? दिया। किसने रखा? मेरे भाई ने। अगर मेरी बहन होगी तो मैं उसका नाम ना दिया ক'বলৈ তো মিহি কৈ ৰাধে ট্ৰেইলাৰটো অলপ মিহি কৈ মানে ৰোষ্ট কৰি দিছে। ইয়াৰ পিছত নেক্সট আপডেট আছে বিকাশ চেত্ৰী আৰু কংকন তালুকদাৰৰ ওপৰত। আপোনালোকে কংকন তালুকদাৰক হয়তো চিনি পায় যে অল আছাম ৰাইডত বিকাশ চেত্ৰীহঁতৰ লগত তেওঁ ৰাইড কৰিছিল আৰু এতিয়া হয়তো আপোনালোকে কংকন আৰু বিকাশক একেলগত দেখা নাপায় আৰু বহুতে বিকাশ আৰু কংকনৰ ভিডিঅ'ত সুধি থাকে যে তেওঁলোকৰ দুজনক কিয় একেলগত দেখা পোৱা নাযায়। চ' ৰিচেণ্টলি কংকন তালুকদাৰে তেওঁৰ ইউটিউব চেনেলত লাইভ আহিছিল আৰু লাইভত তেওঁ সুধি আছিল এই বিষয়টোক লৈ যে কিয় তেওঁলোকক দেখা পোৱা নাযায় আৰু তেতিয়া কংকন তালুকদাৰে কি কৈছিল তাৰ সৰু এটা ভিডিঅ' ক্লিপ আপোনালোকক দেখুৱাই দিছো, চাই লওক। আৰু মই কৈ আছো কি মোক আপোনালোকে কৈ আছে হেল্ল' দেখা পোৱা নাই, তাৰ লগত দেখা পোৱা নাই। আৰু চাওক, মই কাৰো লগত একো বেয়া হোৱা নাই, কিন্তু কিছুমান ল'ৰা আছে, কিছুমান যোনে মোৰ কথা লগাই কেনে মানুহৰ লগত বেয়া কৰি আছে। মই তাৰ বাবে মই বেয়া পোৱা নাই, কিয় কাৰণে যোনে মোৰ কথা লগাই কেনে বেয়া কৰাই আছে সেই ল'ৰাজনক বেছি ট্ৰাষ্ট কৰিলে, বেছি বিশ্বাস কৰিলে, আৰু সেইটো কাৰণে আমি একেলগতে নাই। ডাইৰেক্ট কথা ভালকৈ এদিন ভালকৈ বুজাম। মোৰ লগত কিছুমান ফুটেজ আছে, যদি কেতিয়াবা দৰকাৰ পৰে মই নিশ্চয় আপোনালোকৰ লগত শ্বেয়াৰ কৰি কিনে আপোনালোকক সেই কৰিম। চ' তেওঁ কথাটো ইয়াতে খুলি কোৱা নাই, যদি কেতিয়াবা ইয়াৰ ওপৰত আৰু আপডেট পাওঁ মই আপোনালোকক দি থাকিম। ইয়াৰ পিছত নেক্সটো আপডেট আছে অলা ক্ৰেজি ইউটিউব চেনেলৰ বেতালৰ ওপৰত। আপোনালোকৰ মাজত যিবিলাকে বেতালৰ ভিডিঅ' চাই অলা ক্ৰেজিৰ মানে হয়তো আপোনালোকে গম পায় যে তেওঁলোকৰ চেনেলত বহুত দিন হ'ল ভিডিঅ' আপলোড হোৱা নাই। ৰিচেণ্টলি বেতালৰ এটা ইনষ্টাগ্ৰাম ষ্টৰীৰ পৰা গম পোৱা গৈছে যে তেওঁ এটা নতুন চেনেল খুলিব আৰু সেই চেনেলটো কিহৰ ওপৰত খুলিব তেওঁৰ আপডেটটো আপোনালোকে চাই লওক, বুজি পাব। তো এটা নিউ ব্লগ চেনেল আহি আছে, চ' মই ব্লগ কৰিম। তো মই এটা পুল দিছোঁ, আপোনালোকে লাগে নে নালাগে সোনকালে মানে কওক। আৰু এই বহাগ মাহতে আহি আছে ব্লগ চেনেলটো, চ' কিপ ছাপোৰ্ট। চ' ইয়াৰ পিছত নেক্সটটো আপডেট আছে K77 ইউটিউব চেনেলটোৰ ওপৰত। এইটো এটা ৰ'ষ্টিং চেনেল হয় আৰু এই ইউটিউব চেনেলটোৰ অ'নাৰ হৈছে কুলদীপ ৰাভা। চ' ৰিচেণ্টলি তেওঁৰ এক্সিডেণ্ট হৈছে বৰ বেয়াকৈ, আপোনালোকে ফটো দেখিবলৈ পাইছে। তেওঁৰ ভৰি এখনো ভাঙি গৈছে। তেওঁ যাতে সোনকালে সুস্থ হৈ উঠে তাৰে কামনা কৰোঁ মই। চ' ইয়াৰ পিছত নেক্সটটো আপডেট আছে অসমৰ ডেকাৰ ওপৰত। আপোনালোকক কেইদিনমান আগতে কৈছিলোঁ যে অসমৰ ডেকা নেত্ৰকাইৰ লগত এটা চিনেমাত অভিনয় কৰিবলৈ গৈ আছে আৰু সেই আপডেটটো মই পাইছিলোঁ তেওঁৰ ইনষ্টাগ্ৰামৰ এটা পোষ্টৰ পৰা, কিন্তু সেই পোষ্টটোত তেওঁ উল্লেখ কৰা নাছিল যে চিনেমাখনৰ নাম। কিন্তু তেওঁ ৰিচেণ্টলি আন এটা পোষ্টৰ জৰিয়তে জানিব পৰা গৈছে যে তেওঁৰ আহিব লগা চিনেমাখনৰ নাম হ'ল হেবাং। চ' আপোনালোকৰ মাজত কোনে কোনে এই চিনেমাখন চাবলৈ এক্সাইটেড হৈ আছে জনাবচোন কমেণ্ট কৰি পিনে। চ' গাইজ আজিৰ আপডেট এইকেইটাই আছিল আৰু এনেকুৱা ধৰণৰ আপডেট পাই থাকিবলৈ মোৰ চেনেলটো আপোনালোকে এতিয়াই ছাবস্ক্ৰাইব কৰি লওক আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰি ল'ব। চ' লগ পাম আন এটা ভিডিঅ'ত। আজিলৈ বাই, জয় আই অসম।